আজি বাৰী তৰৈ কেইটামান লাগি আছিলে, তাৰপৰা আমাৰ নদী জালৰ পৰা সৰু সৰু মাছ কেইটামান আনিলোগৈ, তৰৈৰ লগত বনাইছোঁ এইকেইটা। তাৰপৰা এইফালে পিঁয়াজ দি পেলাই এইকেইটা সৰু সৰু মাছ কেইটামান এইকেইটা এক্সট্ৰাকৈ বনাই দিছে জলকীয়া দি। এইকেইটা পটল ফ্ৰাই, এইফালে আকৌ এয়া ফ্ৰাই মাংসহে আহিছে, ফ্ৰাই এইকেইটা কৰি দিছে। আৰু এইটো মচন্দৰী আৰু ৰঙা টেঙামৰা পাতৰ এইটো পাতত দিয়া, এইটো বহুত ধুনীয়া বস্তু, এইটো মানে লিভাৰৰ কাৰণে বহুত ভাল এইটো। লগত আৰু ভাত এয়া আজি দুপৰীয়া আজি বতৰটো ঠাণ্ডা, ভাত খোৱাৰ আগত ডিঙিটো তিয়াই ল'ব, মানে পানীয়ে, নহ'লে চহা মাৰি ধৰেতো। এইবোৰ জলকীয়া দেখিবলৈহে ডাঙৰ, জাল নাই, একদম কলিতে ছিঙি নে কি নে মেডিচিন দি নাজানো আৰু, একদম পানী। ঘৰৰ বাৰী পাচলিকেইটাৰ নিচিনা হ'ব নোৱাৰে। এই তৰৈকেইটা ইমান ধুনীয়া খাবলৈ। বিধে বিধে বনাইছে মানুহজনে। পাঁচখন আইটেম, ইমানখিনি নবনালেও হয়। ৰঙা টেঙা মাৰৰ লগত আকৌ মাছৰ তৰকাৰী খায়ো ভাল লাগে।
বহুত টেষ্টি মাছকেইটা। পথাৰৰ মাছ হওক আৰু নদী মাছ দুটাই ডিফাৰেঞ্চ থাকে। এইকেইটা হৈছে নদী মাছ, বহুত টেষ্টি। আজিকালি সৰু সৰু মাছবোৰ আজিকালি চালানীও আহি গ'ল, বাহিৰৰ পৰা আহে। Bye bye.